স্মারক প্রদান করিব তার শতাব্দীরে। শ্রদ্ধা দর্শক মন্ডলী, উদ্যোক্তাক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ এই পূজাখন আৰম্ভ কৰিব ওলাইছো। তো পূজাৰ সামগ্ৰীখিনি আনিব পঠাইছিলো, এতিয়ালৈকে আহি পোৱা নাই। দেখিছেনে কেইটা বাজিছে এতিয়া? এই ঘড়ীৰ টাইম কিমান হৈছে? আৰু ঘড়ী চুৰি নাই নেকি? এই পাগল মানুহবিলাকক পঠাই দিলে এই হয়। ক'ত বুধিবা খানচা? এই খানচা ঘড়ী নাই তোৰ? কি এইবিলাক পূজাৰ সামগ্ৰী আনিব দিছিলে না? কোনে লিখিছে এইবিলাক? কি কোনে লিখিছে? মই লিখিছো। কি হ'ল তাতে? পূজাৰ সামগ্ৰী ফুল, তুলসী, দুবৰি, বেলপাত। ফুল, তুলসী, দুবৰি, বেলপাত এইবিলাক পাইছা? তাৰপিছত এই পূজাৰ সামগ্ৰীৰ দোকানত মই সুধিলো, দাদা এটা এন্দুৰ দিয়ক। এন্দুৰ এন্দুৰ কিয় লাগে পূজাত? ইয়াতে লিখাই আছে এন্দুৰ বুলি। সেই এন্দুৰ নহয়। দোকানীয়ে সুধিছে আপোনালোকে কি পূজা পাতিছে, এন্দুৰ লাগে। তাকেতো এই এন্দুৰ মোৰ দোকানত নাই। আপোনালোকে এই কাবাৰ ঘৰৰ খাটৰ তলত নহলে নালাত আপুনি এন্দুৰটো পাব। আপোনালোকৰ কাৰ খাটৰ তলত এন্দুৰ আছে ভাই? কাবাৰ আছে বোলে দাদা ঘৰত এন্দুৰ? সেইকাৰ ঘৰৰ খাটৰ তলৰ পৰা এন্দুৰ এটা মই কালেক্ট কৰিছো। কালেক্ট কৰি আনিছে? চাব এন্দুৰ নহয়। কি লিখা আছে? এইটো কি লেখা? এন্দুৰ। এইটো এন্দুৰ নহয়, এইটো সেন্দুৰ। এই মহিলাবিলাক আছে লয় মাথা সেন্দুৰ। ক'ত এন্দুৰ বিচাৰিব? তোমালোকৰ ভুল হৈছে। তাৰপিছত ৩ নম্বৰটো দোকানী ক'লো, দাদা এটা শগুন দিয়ক। শগুন আকৌ কিয় লাগে পূজাত? দোকানীয়ে কৈছে যে শগুন আপোনালোকে কি পূজা পাতিছে, শগুন লাগে। মোৰ ইয়াতো শগুন নাই, আপুনি পাহাৰৰ ওপৰত যাব লাগিব, এইটো বছৰটো দি কেনে আপুনি শগুন পাৰিব লাগিব। ক'ত শগুন বিচাৰিব গৈছে পাহাৰৰ ওপৰত? লিখিছে কোনে? লিখিছে মই লিখিছো। এইটো শগুন লিখা আছে ইয়াতে। ক'ত শগুন লিখা আছে? এইটো শগুন লিখা আছে। এইটো শগুন নহয়। কি লিখা? এইটো বাবুনে যে লয় লগুন। এইটো ক'ত শগুন লৈ আছে? ক'ত লগুন লিখা আৰু ক'ত শগুন? তাৰপিছত অপৰাজিতা ফুল বা পদুম ফুল। অপৰাজিতা ফুল বা পদুম ফুল। এতিয়া অপৰাজিতা ফুলটো পাইছে, পদুম ফুলটো পাইছে। মাজত যে এডাল বাঁহ আছে, এইটো কি? অপৰাজিতা ফুল বা পদুম ফুল। এই বাঁহডাল বিচাৰি দুনিয়াৰ মানুহ ঘৰে ঘৰে গৈছো। তেওঁলোকে কৈছে যে বাঁহৰ নামটো কৈ কিনে আপুনি কাটি লৈ যাওক, পইচা দিব নালাগে। এইটো কোনো বাঁহ নহয়। এইটো বাঁহ নহয়। কি? এইটো নাইবা বাঁহৰ নাম নাই। কি নাইবা বাঁহৰ নাম নাই? এইটো পদুম ফুল নহলে আপোনালোকে কওকচোন, কিবা বাঁহৰ নাইবা নাম আছে নেকি? ভোলকা বাঁহ আছে, বিজুলী বাঁহ আছে, কিবা বাঁহ আছে, কিবা নাইবা বাঁহৰ নাম নাই। বেয়া কথা নকয়। এইটো মানে পদুম ফুল নাইবা। এইটো বাঁহ নাইবা। পদুম ফুল যদি আপুনি নাপায় তেনেহলে আপোনালোকে সেই বেলেগ ফুলটো আনিলে হ'ব। কি ফুল আছে এইটো? পদুম ফুল। সেইটো আনিলেও হ'ব। কি নাইবা বুলি কোনো বাঁহ নহয়। নেক্সট কি আছে আকৌ? গোবৰ গোমূত্ৰ লিখা আছে ইয়াতে। গোবৰ গোমূত্ৰ। মাইকী গৰুৰ লাগে নে মতা গৰুৰ লাগে? একো লিখা নাই। কি মাইকী লাগে নে মতাৰ লাগে? নকৰিবা। মই যাই কেনে পিছফালে পলিথিন ঠুঙা এটা লৈ কেনে লাৰি আছো, লাত মাৰি আছে মোক। তুমি হৈছে নে মই হৈছো? তাৰপিছত এই হাৱা মোটা কি বস্তু? দোকানী পাগলা হৈ গৈছে। দোকানী কৈছে হাৱা মোটা কি বস্তু ভাই? কি হাৱা মোটা ভাই? এইটো হাৱা মোটা লিখাই আছে ইয়াতে। ক'ত হাৱা মোটা? এইটো এৱা সূতা। এই যে কলগছ যে বান্ধিছে চাৰিওফালে বগা সূতা বান্ধে, এইটো সূতাৱে ক'ৰ মাথা খাই দিব, ক'ৰ হাগা মোটা বেছি দিব। হাৱা মোটা লিখা আছে আৰু। তাৰপিছত ৰঙা ফুল 4টা। এওঁলোকে নাজানে। ৰঙা ফুল 4টা। এটা ফুলৰ দাম কিমান? ওৱাইন শ্বপত খাৰা হলে গম পাব। ৰঙা ফুল 4টা লাগে পূজাত। পইচাই নুকুলালে মই সৰু 2টা কোৱাটাৰ লৈ আহিছো। ৰঙা ফুল এইটো ওৱাইন শ্বপৰ ফুল নহয়। কি ফুল? ৰঙা ফুল। ৰঙা ফুল লিখা আছে। ৰঙা ফুল মই কি জানিম? ফুল লিখা নাই, কোৱাটাৰো লিখা নাই। ৰঙা ফুল 4টা লাগে, পইচা কম। সৰু কোৱাটাৰ 2টা লৈ আহিছো মই। হ'ব, সেই কোৱাটাৰটো এতিয়া তই খা আৰু পূজাখন কৰি থাক। এনেকা পূজা নহয়, যাক কেঞ্চেল।